বৰালিমাৰী হাফিজিয়া মাদ্ৰাছাৰ ছাত্ৰসকলৰ হৰ ঘৰ তিৰংগা কাৰ্যসূচীৰ সজাগতামূলক পদযাত্ৰা। মৰিগাঁও জিলাৰ লাহৰীঘাট শিক্ষাখণ্ডৰ বৰালিমাৰী হাফিজিয়া মাদ্ৰাছাৰ কণ কণ ছাত্ৰসকলৰ সজাগতামূলক পদযাত্ৰা। পুৱা 7:30 পৰা বৰালিমাৰী হাফিজিয়া মাদ্ৰাছাৰ শ শ ছাত্ৰ আৰু মাদ্ৰাছাখনৰ শিক্ষকসহ পৰিচালনা সমিতিৰ সদস্যসকলে সজাগতামূলক পদযাত্ৰা আৰম্ভ কৰে। উক্ত পদযাত্ৰা শুভাৰম্ভ কৰে মাদ্ৰাছাখনৰ পৰিচালনা সমিতিৰ সভাপতি আলহাজ আন্তাজ আলী চাহাবে। ভাৰতৰ স্বাধীনতাৰ ৭৫ বৰ্ষ সম্পূৰ্ণ হোৱাৰ উপলক্ষে আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি ভাৰত তথা অসম চৰকাৰৰ আহ্বান মৰ্মে হৰ ঘৰ তিৰংগা কাৰ্যসূচীৰ সফল ৰূপায়ণৰ উদ্দেশ্যে হাতে হাতে তিৰংগা লৈ দেশপ্ৰেমমূলক গীতেৰে প্ৰায় ৬ কিলোমিটাৰ পদযাত্ৰাৰ সফল সামৰণি মাৰে। উক্ত সজাগতা পদযাত্ৰাত অংশগ্ৰহণ কৰে মাদ্ৰাছাখনৰ প্ৰধান শিক্ষক মৌলানা হাফিজ উ কাৰী আতিকুৰ ৰহমান চাহাব, শিক্ষক ক্ৰমে মৌলানা মুজাম্মেল হক চাহাব, হাফিজ উ কাৰী হবিবুৰ ৰহমান চাহাব অংশগ্ৰহণ কৰে। বিশিষ্ট সমাজকৰ্মী তথা শিক্ষক গিয়াছুদ্দিন আহমেদ, শিক্ষক ফকৰ উদ্দিন আহমেদৰ লগতে পদযাত্ৰাত অংশগ্ৰহণ কৰে বৰালিমাৰী বজাৰ জামে মছজিদৰ ইমাম মৌলানা ৰিজৱানুৰ ৰহমান চাহাবে। ভাৰতৰ আজাদী কা অমৃত উপলক্ষে গোটেই ভাৰতবৰ্ষত যি স্বাধীনতা দিৱসৰ ঢৌ উঠিছে তাৰে মাজতেই আজি আমি বৰালিমাৰী হাফিজিয়া মাদ্ৰাছাৰ হৈ আমাৰ সভাপতি সম্পাদক তথা এই এলেকাৰ নৌজোৱান ভাইসকলক লৈ মাদ্ৰাছাৰ ছাত্ৰসকলক লৈ আমি এটা ৰেলী কৰিছিলোঁ আৰু এই ৰেলীত আমি নিশ্চয় আনন্দিত হৈছোঁ যিহেতুকে ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আমি যি পদক্ষেপ আমি নিশ্চয় আনন্দিত হৈছোঁ আৰু আমি আগলৈ যাতে আমি আজি যেনেকৈ ভাৰত স্বাধীন হোৱাৰ পিছৰ পৰাই ৭৫নং স্বাধীনতা দিৱসৰ আমি যিটো কাৰ্যসূচী আমাৰ সন্মুখত আহি আছে, অহাকালি আমি যিটো স্বাধীনতা দিৱস পালন কৰিম তাৰে উদযাপন কৰি আজি আমি এটা বৃহৎ ৰেলীত অংশগ্ৰহণ কৰিলোঁ আৰু ঘৰে ঘৰে যিটো তিৰংগা পতাকাৰ পদক্ষেপ আছিল আমি তাকেই আজি গোটেই সমগ্ৰ ৰাইজক আমি সজাগত কৰিছোঁ। এয়া আজি আমাৰ অসম তথা আৰু ভাৰতবৰ্ষৰ সমূহ ৰাইজলৈ যাতে প্ৰত্যেক ঘৰে ঘৰে আৰু দোকানত যাতে তিৰংগা পতাকা উত্তোলন হয়, এয়া আমাৰ অতি গুহাৰি। আমি সকলোৱে যাতে এনেকৈ ভাৰতবৰ্ষত হিন্দু আৰু মুছলিম সকলোৱে যাতে মিলি আমি বসবাস কৰিব পাৰোঁ, এয়ে মোৰ ক'বলগীয়া।